নমস্কাৰ পঞ্চম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক পঞ্চম শ্ৰেণীৰ মংগলাচৰণম পাঠটি পাঠ কৰিবলৈ ওলাইছোঁ। তোমালোকে মনোযোগেৰে শুনিবা আৰু পাছত নিজে পঢ়িবলৈ চেষ্টা কৰিবা। মই এবাৰ পঢ়ি দিছোঁ বাৰ। মংগলাচৰণম। নমস্তে শাৰদে দেৱী সৰস্বতী মতি প্ৰদে বসত্তম মম জিহ্বাগ্ৰে সর্ববিদ্যা প্রদা ভব। সরস্বতী নমস্তুভ্যং বরদে কামরূপিণী বিদ্যারম্ভম করিষ্যামি সিদ্ধির্ভবতু মে সদা। আকবার। নমস্তে শারদে দেবী সরস্বতী মতি প্রদে বসত্তম মম জিহ্বাগ্রে সর্ববিদ্যা প্রদা ভব। সরস্বতী নমস্তুভ্যং বরদে কামরূপিণী বিদ্যারম্ভম করিষ্যামি সিদ্ধির্ভবতু মে সদা। মই ইয়াৰ অৰ্থখিনি এবাৰ পঢ়ি দিছোঁ, অৰ্থৰ লগতে আকৌ ভালদৰে। মংগলাচৰণম। নমস্তে শাৰদে দেৱী। হে দেৱী শাৰদা বা সৰস্বতী, তোমালৈ নমস্কাৰ। সৰস্বতী মতিপ্ৰদে। হে সৰস্বতী, তুমি জ্ঞান প্ৰদানকাৰিণী। সৰস্বতী মতিপ্ৰদে। বসত্তম মম জিহ্বাগ্ৰে, তুমি মোৰ জিভাৰ আগত বাস কৰা। সৰ্ববিদ্যা প্ৰদা ভব, মোক সকলো ধৰণৰ বিদ্যা প্ৰদান কৰা। অৰ্থাৎ যদি আমি মিলাই দিওঁ, তুমি মোৰ জিভাৰ আগত বাস কৰি মোক সকলো ধৰণৰ বিদ্যা প্ৰদান কৰা। ২ নম্বৰ শ্লোকটো আছে সৰস্বতী নমস্তুভ্যং বৰদে কামৰূপিণী। হে সৰস্বতী, তোমাক নমস্কাৰ জনাইছোঁ। হে বৰদায়িনী বা বৰ সকলো কামনা পূৰণ কৰোঁতা। বিদ্যাৰম্ভম কৰিষ্যামি সিদ্ধিৰ্ভবতু মে সদা। অৰ্থ, মই বিদ্যাৰম্ভ বা অধ্যয়ন আৰম্ভ কৰিবলৈ ওলাইছোঁ। মোৰ এই কাৰ্যত সদায় সিদ্ধি বা সফলতা লাভ হওক, তাৰেই মোক আশীৰ্বাদ কৰা। তো এই ধৰণৰ ভিডিঅ' পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব, লাইক আদি কৰিবা। ধন্যবাদ।